हेलो गाइस आसाम बरो इউটিউব চেনেল আপোনাক আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ গাইছ আপোনালোকৰ ভালে চাগে? মোৰ খবৰো ভালে। তো গুড মৰ্নিং। আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ লৈ আনিছোঁ। তো আপোনালোকে যদি মোৰ চেনেল প্ৰথমৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি। চ' ফাইনেলি আহি গ'ল আসাম পুলিচৰ ABUB আৰু কামাণ্ডো, তো SI, ড্ৰাইভাৰ পোষ্ট, চতুৰ্থ বৰ্গ পোষ্ট সব আহিব। আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি থাকক। তো কেতিয়া আহিব সব আপোনালোকক জনাই আছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো এতিয়ালৈকে তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আপোনালোকে নতুন নতুন নটিফিকেশ্যন মোৰ ভিডিঅ' যদি পাই থাকিব। চ' আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া আসাম পুলিচৰ আপোনালোকৰ ভেকেঞ্চি কেতিয়া মুকলি হ'ব বা কেতিয়া আহিব। চ' এতিয়া আপোনালোকে ভাবি আছে আসাম পুলিচৰ ABUB কামাণ্ডো বা ড্ৰাইভাৰ পোষ্ট এতিয়া নাহে। চ' আপোনালোকে এতিয়াৰ পৰা মানে আপোনালোকে দৌৰা এৰি দিলে, ত' এতিয়া নাহে। যেতিয়া আহিব পোষ্ট তেতিয়া আপোনালোকে দৌৰিব। সেনেকৈ যদি ভাবি আছে তো আপোনালোকে ভুল কাম কৰিছে। চ' আপোনালোকে দৌৰি থাকক এতিয়াৰ পৰা। চ' অতি সোনকালে আহি আছে আসাম পুলিচৰ ABUB কামাণ্ডো, ড্ৰাইভাৰ পোষ্ট আৰু চতুৰ্থ বৰ্গ পোষ্ট। চ' চব আহি আছে। যিহেতু যোৱাকালি মামাই মিটিঙত ঘোষণা কৰিলে, যিহেতু আসাম পুলিচৰ কেণ্ডিডেট আমাৰ নিচিনা কেণ্ডিডেটে মানে সুধিছিলে মামা কেতিয়া আসাম পুলিচৰ নিউ ভেকেঞ্চি মুকলি কৰি দিব সেইটো দিছিলে। চ' মামাই ঘোষণা কৰিলে অহা নৱেম্বৰ মাহত আসাম পুলিচৰ নতুন ভেকেঞ্চি মুকলি কৰি দিম বুলি ক'লে। চ' কামাণ্ডো মুকলি কৰি দিম বুলি ক'লে। চ' আপোনালোকক মামাই কোৱা ক্লিপটো আপোনালোকক অকণমান দেখাই দিছোঁ, আপোনালোকে চাই লওক। নতুন ভ্যাকেন্সি আসাম পুলিচৰ আরে নতুন ভ্যাকেন্সি নভেম্বর মাহত সব ওলাই যাব। হয় স্যার। খালি দৌড়া প্র্যাকটিস করতে। স্যার কামান্ডো লাগে স্যার। কামান্ডো হয় স্যার। এই কামান্ডো হয় স্যার। কামান্ডো সঁচা হ'ব পাৰিবি? হয় স্যার হম। তোৰ হাইট কিমান আছে? 6.78। ঠিক আছে, ৰাতিপুৱা দৌৰ। হয় স্যার। ঠিক আছে, প্ৰেক্টিচ কৰ ধুনীয়াকৈ। কামান্ডোৰ ভেকেন্সি ওলাই যাব। হ'ব? স্যার অলপ বেছিকে ওলাই দিব স্যার। অলপ বেছি দিব। হয় স্যার। এতিয়া কামান্ডোৰ ভেকেন্সি বেছি ওলাব যদি মোক কামান্ডো বনাই দিয়। প্ৰথমতেতো আমাৰ কামান্ডো কেনেকুৱা পলিটিক্স, যেতিয়া আমি ইয়াত ইলেকশ্যন জিকি যাম তেতিয়াহে আমি কামান্ডো হ'ব পাৰিম, হয়নে নহয়? সেইকাৰণে চবেই ধুনীয়াকৈ বিজেপিক ভোট দিব আৰু বাকী যি সমস্যা আছে এইবিলাক মোৰ মূলৰ প্ৰফিট আছে। আপোনালোকে দেখিলেই মামাৰ যিটো ঘোষণা কৰা ভিডিঅ'টো। চ' আপোনালোকে এতিয়াৰ পৰা দৌৰি থাকক আৰু প্ৰেক্টিচ কৰি থাকক। চ' অতি সোনকালে আহি আছে আসাম পুলিচৰ পদবোৰ। যিহেতু আসাম পুলিচত পদ খালী আছে 11,000ৰো অধিক মানে পদ খালী হৈ আছে। মই যোৱাকালি মানে নিউজত পাইছিলোঁ। চ' আপোনালোকৰ এই নিউজটো অকণমান দেখুৱাই দিছোঁ। যিহেতু আসাম পুলিচত বহুত পদ খালী হৈ আছে। চ' কনিষ্টবলটো 4,500মান পদ খালী আছে। তাৰপিছত ড্ৰাইভাৰ 700 কেইটামান খালী আছে। চ' সেইটো কাৰণে মামাই কৈছে মানে অতি সোনকালে নৱেম্বৰ মাহত মুকলি কৰি দিম বুলি কৈছে। যিটো এইবাৰ পোৱা মানে আসাম পুলিচত যিটো অক্টোবৰ মাহৰ 10 তাৰিখে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিব মামাই গুৱাহাটীত, তাৰ পাছতেই নৱেম্বৰ মাহত আকৌ নতুনকৈ পদ মুকলি কৰি দিব। চ' আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকক। যিহেতু আপোনালোকৰ যোৱাবাৰ আপোনালোকৰ 1 মাৰ্কৰ কাৰণে আপোনালোকে ৰিটেন দিব নাপালে। চ' ৰিটেনত আপোনালোকে 2 মাৰ্কৰ কাৰণে আপোনালোকে ভাইভা দিব নাপালে। চ' সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকক আৰু এতিয়াৰ পৰা পঢ়ি থাকক। চ' তেতিয়া আপোনালোকে আকৌ অহা 2026 চনত আপোনালোকে ভাল এটা মাৰ্ক উঠাবলৈ আপোনালোকে সক্ষম হ'ব। চ'
তেতিয়াহে আপোনালোকে ৰিটেনত ভাল মাৰ্ক এটা পাব। যদি আপোনালোকে এতিয়াৰ পৰা পঢ়ি থাকে তেতিয়াহে। সব বন্ধু বান্ধৱীসকল, তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়া। চ' বেছি সময় নাই তোমালোকৰ হাতত। চ' এতিয়াৰ পৰা প্ৰেক্টিছ কৰা, তেতিয়াহে তোমালোকে ভাবি থকা সপোনবোৰ পূৰণ হ'ব। তোমালোকে এনেই ভাবিলে নহ'ব, তোমালোকে এনেই বিচনাত শুই সপোন দেখিলে নহ'ব। তোমালোকে সপোন পূৰণ কৰিবলৈ হ'লে ফিল্ডত যাব লাগিব, চ' দৌৰিব লাগিব। তাৰপিছত তোমালোকৰ সপোনবোৰ পূৰণ হ'ব। যদি তুমি সপোনতে যদি পুলিচ হৈ বন্দুক লৈ থাকা, তো সেইটো সপোন বুলি নকয়। তোমালোকে হাৰ্ডৱৰ্ক কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰি সপোনবোৰ পূৰণ কৰিব লাগিব। তোমালোকে যোৱাবাৰ ৰিটেনত ভাল মাৰ্ক উঠাব নোৱাৰিলা বুলি এইবাৰ যদি নিদিওঁ বুলি ভাবি থাকা, বা তোমালোকে এবাৰ দিছাহে, আকৌ এবাৰত নহ'লে কি হ'ল, আকৌ এবাৰ দিব লাগিব, চেষ্টা কৰিয়ে থাকিব। একাপকৈ তোমালোকে ডাইৰেক্ট দিলে কেতিয়াও চাকৰি নোপোৱা। চ' সেইটো কাৰণে চেষ্টা কৰি থাকা, এদিন নহয় এদিন ছাকচেছ হ'বাই। চ' কাৰো কথা নুশুনিবা। তোমালোকক বহুতে কিবা কিবি ক'ব পাৰে, চ' তোমালোকে সেইবোৰ কথা একণ কাণে শুনিবা আৰু ইটো কাণেদি উলিয়াই দিবা। চ' সেইটোৱে আছিলে আজিৰ ভিডিঅ'টো। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিবা। যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা, যাতে যে সিহঁতেও অকণমান মটিভেশ্যন পায়, বা এই ভিডিঅ'টো দেখি যিহেতু নতুন ভেকেঞ্চি আহিব গম পাব, আৰু চবেই একেলগে ফিল্ডত লগ পাম। চ' তাকে আশা কৰিলোঁ। চবেই ৰানিং কৰি থাকা, ভাল নম্বৰ এটা উঠাবলৈ চেষ্টা কৰিবা, যিহেতু নেক্সট বাৰ যাবলৈ চেষ্টা কৰিবা। চ' সেইটোৱে কামনা কৰিলোঁ। চ' আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তো ছাবস্ক্ৰাইব কৰি লওক। জয় হিন্দ, জয় অসম। ত' বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।